নমস্কাৰ সকলোকে মই ৰুনা আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে অন্য দিনৰ দৰে আজিও মই এটা বহুত টেষ্টি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ উপস্থিত হৈছো মই আজি মোৰ আৰু আমাৰ ঘৰৰ সকলোৰে বহুত ফেভাৰিট এটা ৰেচিপি লাউ আৰু মুৰ্গীৰ মাংস ৰান্ধা আপোনালোকে এনেকৈ ৰান্ধে নেকি বাৰু যদি না ৰান্ধে এবাৰ এনেকৈ ৰান্ধি চাব বহুতে টেষ্ট হয় বহুতে ভাল লাগে আৰু লাউ বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী আৰু খাবলৈ একেবাৰে বহুতে টেষ্টি হয় আপোনালোকে এবাৰ বনাই খাব আৰু ভিডিওটো শেষলৈকে চোৱাৰ অনুৰোধ থাকিল তেনেহলে আহক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. লাউ কিছুমানে মাংসত খায় কিছুমানে মাছত খায় কিন্তু মই মাংসত বহুত ভাল পাওঁ যদি কেতিয়াবা লাউ আৰু মুৰ্গীৰ মাংস আনে তেনেহলে এইদৰে বনাব বন্ধুসকল বহুতে টেষ্টি হয় এবাৰ খালে বাৰে বাৰে খাব ইচ্ছা কৰিব সোৱাদৰ লগতে ইয়াৰ গুণাগুণ মন কৰিবলগীয়া লাউত পানীৰ পৰিমাণ বহুত বেছি হেহে শৰীৰক হাইড্ৰেট ৰখাত সহায় কৰে লাউত কেলৰি কম থকা হেতুকে ইয়াক সুষম খাদ্যৰ ভিতৰত ধৰা হয় ইয়াত আহো থাকে হেতু কাৰণে হজম প্ৰক্ৰিয়াত সহায়ক হয় লাউত পটাছিয়ামৰ দৰে পুষ্টিকৰ উপাদানো থাকে লাউ কেৱল সোৱাদে নহয় পানী আৰু আহেৰে পৰিপূৰ্ণ এটা সতেজ খাদ্য ইয়াক গৰমত বহুত উপকাৰী এটা সবজি হিচাপত ব্যৱহাৰ কৰিব পাৰি গৰমত লাউৰ জোল হলে আৰু একোই নালাগে নহয় নে বন্ধুসকল আপোনালোকে ভাল পায় নে কোনে কোনে লাউ খাই ভাল পায় কমেন্টত জনাবচোন লাউৰ ক্ষতিকাৰক গুণ বহুতেই কম আৰু ইয়াক লৰাৰ পৰা বুঢ়ালৈকে মানে সকলো বয়সৰ লোকে ইয়াক খাব পাৰে আৰু হজমো কৰিব পাৰে মুৰ্গীৰ মাংসত লাউ দিলে জোলখন বহুত সোৱাদযুক্ত হয় বন্ধুসকল আহক তেনেহলে মই কথা কওঁতে লাউখিনি কাটা শেষ কৰি দিলো আৰু আপোনালোকে যিয়ে মোৰ চেনেলৰ আজি নতুন ভিজিট কৰিছে তেওঁলোকক কৈছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু পুৰণা বন্ধুসকলক বহুতে ধন্যবাদ জনাইছো আপোনালোকে এনেকৈ লগত থকাৰ কাৰণে সাপোৰ্ট কৰাৰ কাৰণে তো চাব পাৰিছে লাউ ৰেডি হৈ গল কাটা আৰু মই পিয়াজ নহৰু এবিলাক সব ৰেডি কৰি লৈছো আৰু এটা প্ৰেসাৰ কুকাৰ গেছত উঠাই দিছো যদিও প্ৰেসাৰ কুকাৰৰ দৰকাৰ নাছিল সোনকালে সিজি যাব বাৰু কোমল লাউটো আছিল কিন্তু তথাপি মই প্ৰেসাৰ কুকাৰত দিছো একেবাৰে সোনকালে সিজি যাবৰ কাৰণে এটা সিটি মাৰি লম আৰু তাত তেল দিছো তাৰ পিছত তেলখিনি গৰম হৈ যোৱাৰ পিছত পিয়াজ আৰু জলকীয়া তাতে অলপমান ভাজি লম মই লাউখিনি পিয়াজ আৰু জলকীয়া দিয়ে সম্বাদ দি উঠাই দিম আৰু ইয়াতে হালধি গুৰি দিম আৰু নিমখ দিম বাস জিৰাৰ গুৰি দিলে দিব পাৰিব নহলে পিছত দিলেও হ'ব তো এনেদৰে মই লাউখিনি সিজিবলৈ দিম আৰু প্ৰেসাৰ কুকাৰত ঢাকনিটো চপাই দিম আৰু প্ৰেসাৰ কুকাৰত দুটা বা এটা হুইসেল দিলে হৈ যাব চাব পাৰিছে মই এটা টমেটো ইয়াত দি লৈছো কালাৰ কাৰণে আৰু টেষ্টও ভাল হ'ব টমেটো দিলে আৰু ঢাকনিখন চপাই দিলো ইয়াতে এটা বা দুটা সিটি দিলে আৰু ইয়াৰ কাম নাই এতিয়া মই মাংসখিনি বনাই লম মাংসখিনি আপোনালোকে যেনেকৈ মাংস বনাই তেনেকৈ বনালেই হল মানে মাংসখিনি কষাই লম এতিয়া তেল দিম পিয়াজ নহৰু এবিলাক যেনেকৈ দিয়ে আপোনালোকে চাই থাকক চাই থাকিলে বুজিব পাৰিব মই এতিয়া মিউজিকৰ সহায়ত ভিডিওটো আগবঢ়াই লৈ গৈছো
দেখিব পাৰিছে বন্ধুসকল, লাও একেবাৰে গলি গৈছে আৰু এয়া মাংস তৰকাৰী কিমান লোভনীয় হৈছে। তো ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল কমেণ্টৰ মাধ্যমত জনাব নাপাহৰিব। আজিলৈ ইয়াতে সামৰিলোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।